আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? উত্তৰটো হ'ব শালস্তম্ভ। দ্বিতীয় প্ৰশ্নটো হৈছে শালস্তম্ভ শব্দৰ অৰ্থ কি? উত্তৰটো হ'ব শালকুটাৰ দৰে শক্তিশালী। ৩ নম্বৰ প্ৰশ্নটো হৈছে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰটো হ'ব শালস্তম্ভ বংশৰ শেষ ৰজাজন হৈছে ত্যাগসিংহ। ৪ নম্বৰ প্ৰশ্নটো শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? শালস্তম্ভ বংশৰ ৰাজধানী আছিল হাৰুপেচুৰত, বৰ্তমান তেজপুৰৰ ওচৰত। ৫ নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন? পাল বংশৰ প্ৰতিষ্ঠাপক বৰ্মপাল। ৬ নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ শেষ ৰজা কোন আছিল? উত্তৰটো হ'ব জয়পাল। ৭ নম্বৰ প্ৰশ্নটো হৈছে কমতা ৰাজ্যৰ ৰাজধানী কি আছিল? উত্তৰটো হ'ব কমতাপুৰ। ৮ নম্বৰ প্ৰশ্নটো হৈছে খেন বংশৰ শেষ ৰজা কোন আছিল? উত্তৰটো হ'ব নীলাম্বৰ। আজি আমাৰ ৯ নম্বৰ প্ৰশ্নটো হৈছে খেন বংশ কিমান চনত স্থাপিত হৈছিল? খেন বংশ স্থাপিত হৈছিল ১৪৪০ খ্ৰীষ্টাব্দত। ১০ নম্বৰ প্ৰশ্নটো হৈছে খেন বংশ কিমান চনত পতন হৈছিল? খেন বংশ পতন হৈছিল ১৮৯৮ খ্ৰীষ্টাব্দত। ১১ নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্য কিমান চনত গঠন হৈছিল? চুতীয়া ৰাজ্য গঠন হৈছিল ১১৯৮ খ্ৰীষ্টাব্দত। ১২ নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্য কোন স্থানত গঠন হৈছিল? চুতীয়া ৰাজ্য গঠন হৈছিল শদিয়াত। ১৩ নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা আছিল বীৰপাল। নিতাই পাল কোন আছিল? ধৰ্মধ্বজৰ জোঁৱাই। নিতাই পাল পাছলৈ কি নাম লৈছিল? নিতাই পালে পাছলৈ নীতিপাল নাম লৈছিল। সতী সাধিনী কোন আছিল? নীতিপালৰ পত্নী আৰু ধৰ্মধ্বজৰ জীয়েক। সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে বহাগৰ প্ৰথম পূৰ্ণিমা দিনটোত সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়। সতী সাধিনীয়ে কোনখন পৰ্বতৰ পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল? সতী সাধিনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল। কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই। ২০ নম্বৰ প্ৰশ্নটো হৈছে চিলাৰায়ৰ আচল নাম কি আছিল? চিলাৰায়ৰ আচল নাম আছিল শুক্লধ্বজ। ২১ নম্বৰ প্ৰশ্নটো হৈছে চিলাৰায় কোনজন কোচ ৰজাৰ সেনাপতি আছিল? চিলাৰায় নৰনাৰায়ণ ৰজাৰ সেনাপতি আছিল। কোনজন ৰজাৰ দিনত ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল? নৰনাৰায়ণৰ দিনত ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল। ২৩ নম্বৰ প্ৰশ্নটো হৈছে কোন চনত নৰনাৰায়ণৰ মৃত্যু হয়? ১৫৮৪ চনত নৰনাৰায়ণৰ মৃত্যু হয়। ২৪ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত চিলাৰায়ে জন্মগ্ৰহণ কৰে? ১৫১৫ চনত চিলাৰায়ে জন্মগ্ৰহণ কৰে। ২৫ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত চিলাৰায়ে মৃত্যুবৰণ কৰে? ১৫৭৫ চনত বসন্ত ৰোগত আক্ৰান্ত হৈ চিলাৰায়ে মৃত্যুবৰণ কৰে। ২৬ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত কোচ ৰাজ্য মোগলৰ অধীন হয়? ১৬১৫ চনত কোচ ৰাজ্য মোগলৰ অধীন হয়।